লোকসভালৈ চিন্তিত বিজেপি অংক জংকপংক হোৱাৰ শংকা বিজেপিৰ বিজেপিক লাগে হাগ্ৰামাৰ সহায় বিজেপিক বৃহৎ চৰ্ত হাগ্ৰামাৰ লোকসভা নিৰ্বাচনত 12খন আসন লক্ষ্য বিজেপিৰ পিছে অংক জংকপংক হোৱাৰ আশংকাত ভুগিছে বিজেপি বিশেষকৈ বড়োভূমিৰ দুটা সমষ্টি কোকৰাঝাৰ আৰু দৰং উদালগুৰিক লৈ চিন্তিত গেৰুৱা বাহিনী সমষ্টি দুটাত হাগ্ৰামাৰ বিপিএফৰ শেহতীয়া শক্তিৰ বিপৰীতে মিত্ৰদল UPPLৰ গৰাখহনীয়ে শংকিত কৰি তুলিছে বিজেপি যদি এই ধাৰা অব্যাহত থাকে তেন্তে জংকপংক হ'ব পাৰে বিজেপিৰ অংক এই কথা উপলব্ধি কৰি ইতিমধ্যে হাগ্ৰামাৰ সমৰ্থন বিচাৰি অনুৰোধ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই মনেদি বিচাৰিম যে বিপিএফে আমাক সাপোৰ্ট কৰক আমাৰ লগত যেহেতু বিধায়িনী দলত আছে আমি বিচাৰিম যে তেওঁলোকে আমাক সাপোৰ্ট কৰক মই অনুৰোধ কৰিম যে আপোনালোকে আমাক সাপোৰ্ট কৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাপোৰ্ট কৰক ভাই বন্ধুৰ দৰে মুখ্যমন্ত্ৰীৰ সৈতে গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰি আহিও এই আহ্বান পুনৰ দুহাৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই লাগে বিপিএফৰ সহায় বিপিএফও যদি আমি আগ্ৰহ প্ৰকাশ কৰিম বা আহ্বান জনাম তেখেতসকলো মোদী যে উন্নয়নৰ এই যি ধাৰা এই ধাৰাত তেওঁলোকেও কিছু সহযোগিতা আগবঢ়াব তেওঁলোকৰ পৰা সহযোগিতা আমি বিচাৰিম হাগ্ৰামায়ো যেন এই দিনটোলৈ বাট চাই আছিল শক্তি দেখুওৱা আৰু গুৰুত্ব বৃদ্ধি কৰা ৰাজনৈতিক ৰণকৌশলত হাগ্ৰামা যে সফল বিজেপিৰ প্ৰস্তাৱে প্ৰমাণ কৰিলে পিছে হাগ্ৰামাই বিজেপিৰ প্ৰস্তাৱ মানি ল'বনে নিশ্চয় মানি ল'ব কিন্তু নিশ্চৰ্ত নহয় হাগ্ৰামাই ৰাখিব চৰ্ত যি চৰ্ত মানি লোৱা সহজ নহ'ব বিজেপিৰ বাবে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা নাই যদিও বিজেপিক সমৰ্থনৰ বিনিময়ত হাগ্ৰামাক ঘূৰাই লাগে কোকৰাঝাৰ প্ৰমোদ বড়ো চকী লাগে হাগ্ৰামাক তাৰ বিনিময়ত কোকৰাঝাৰ আৰু দৰং উদালগুৰিত প্ৰাৰ্থিত্ব নিদি বিজেপিক সহায় সমৰ্থন কৰিবলৈ সাজু হাগ্ৰামা নিশ্চিতভাৱে এই চৰ্ত মূৰত লোৱা সহজ নহ'ব বিজেপিৰ বাবে পৰোক্ষভাৱে হাগ্ৰামাৰ চৰ্ত পাই অমিত শ্বাহৰে আলোচনা কৰিও হাগ্ৰামাক সন্তুষ্ট কৰাৰ সমাধান সূত্ৰ উলিয়াব পৰা নাই বিজেপিয়ে ইফালে ৰাজহুৱা নকৰিলে হাগ্ৰামাক সন্তুষ্ট কৰিবলৈ বিশেষ অফাৰ সাজু কৰিছে বিজেপিয়ে মন্ত্ৰীসভাত বিপিএফক মন্ত্ৰিত্ব বিটিসি পৰিষদীয় চৰকাৰত বিপিএফক অন্তৰ্ভুক্ত কিন্তু এই চৰ্ত হাগ্ৰামাই মানি লোৱাৰ সম্ভাৱনা নাই কিয়নো বিগত পৰিষদীয় নিৰ্বাচনত 17খন আসনৰে সংখ্যাগৰিষ্ঠ দল হোৱাৰ পিছতো পৰিষদ গঠন কৰিব নোৱাৰি এই পৰ্যন্ত ক্ষান্ত হোৱা নাই হাগ্ৰামাৰ মূল চৰ্ত কোকৰাঝাৰ দিয়া লোকসভাত সমৰ্থন লোৱা পিছে কি কৰিব এতিয়া বিজেপিয়ে প্ৰমোদ বড়োক আঁতৰাই কেনেকৈ কোকৰাঝাৰ গোটেই দিব হাগ্ৰামাক মুঠতে লোকসভাৰ অংক জংকপংক হোৱাৰ আশংকাত এতিয়া মহাসংকটত পৰিছে বিজেপি Bureau Report, Open Platform.